নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। এটা 2020 বৰ্ষৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এটা ব্লগ হয়, এই বছৰৰ প্ৰথমটো ব্লগ। আপোনালোকে হয়তো চাই ভাল পাব, চাই যাওক ভিডিঅ'টি। ডিম্পল আহিছে, ডিম্পল যাব আমাৰ লগত, ডিম্পল ভনিতা। দেখাই পাইছি মজা তুলি ভাল লাগিল, লগ পালোঁ। এই বঢ়িয়া, বল আজি একদম অলপ ফুৰিব যাম। তামাম এই ভৰত আছে, ভৰত মোৰ পাইলট, ইয়াৰ লগত যাম আজি। বলক ভিডিঅ'টি আৰম্ভ কৰোঁ। বন্ধুসকল, আমি এতিয়া আহি পালোঁ এইটো দৌলগোবিন্দ মন্দিৰ। এই দৌলগোবিন্দ মন্দিৰটোৰ ওচৰতেই সেই কানাই বৰশী বোৱা শিলটো আছে। যদি আপোনালোক এই দৌলগোবিন্দ মন্দিৰলৈ আহে, সেই কানাই বৰশী বোৱা শিলটো নিশ্চয় চাব। বন্ধুসকল, আহি পালোঁ এইমাত্ৰ। ভিতৰলৈ যাবলৈ চেষ্টা কৰিম। ইয়াত লিখা আছে গেটটোতে কানাই বৰশী বোৱা শিল। ভিতৰলৈ যাওঁ বলক। ইয়াত পুৰণি কালৰ বহুতো শিলাখণ্ড আদি দেখিবলৈ পোৱা যায়। কানাই বৰশী বোৱা শিল। ইয়াত মানুহে কোৱা মতে এই শিলটোত বহিয়েই শ্ৰীকৃষ্ণই সৰু কালত বৰশী বাইছিল। ইয়াৰে মেইন উদ্দেশ্য এইটোৱে, সেইকাৰণে এই ঠাইখিনি কানাই বৰশী বোৱা শিল বুলি কোৱা হয়। আপোনালোক আহিব ইয়ালৈ নিশ্চয়, এই ধুনীয়া বস্তুটো চাবলৈ। তলতো যাব পাৰি ন? বন্ধুসকল, তললৈ যাবলৈ চেষ্টা কৰিম। আপোনালোকক তলত এটি পুৰণি কালৰ এখন শিলালিপি আছে। এই শিলালিপিখনৰ বিষয়ে কিছু কথা ক'বলৈ চেষ্টা কৰিম। এইখন শিলালিপি, এইখনে পুৰণি কালৰ শিলালিপি। ইয়াত লিখা আছে ধুনীয়াকৈ। এই শিলালিপিবোৰৰ বহুতো ইতিহাস আছে। এই শিলালিপিখন ৰংমহলত হাবি যেতিয়া চাফা কৰিছিল, তেতিয়া এই শিলালিপিখনৰ উদ্ধাৰ হৈছিল, আৰু সেই শিলালিপিখন ইয়াত ধুনীয়াকৈ ইয়াতে সাঁচি থৈ দিছে ধুনীয়াকৈ। আপোনালোকে যদি ইয়ালৈ আহে, এই শিলালিপিখন চাব পাৰিব। আৰু পুৰণি কালত যি ভাষাত লিখা হৈছিল, সেই ভাষাৰে ইয়াত ধুনীয়াকৈ পুৰণি কালৰ সেই একেখন শিলালিপি ইয়াত সাঁচি থোৱা হৈছে। এই শিলালিপিখনৰ অৰ্থ এইখিনিয়ে যে যেতিয়া তুৰস্কসকলে কামৰূপ আক্ৰমণ কৰিবলৈ আহিছিল, সেই তুৰস্কসকলক প্ৰত্যুত্তৰ হিচাপে কিদৰে ধ্বংস কৰিছিল, তাৰ বিষয়ে সম্পূৰ্ণ বৰ্ণনা এই শিলালিপিখনত দিয়া আছে। ইয়াত এটা ভিতৰত গণেশ মন্দিৰ আছে, আপোনালোকে ইয়াত দৰ্শন হ'ব পাৰে। এইটো গণেশ মন্দিৰ।
ডিম্পল মোবাইল তো ফটো উঠা না হাই বাই দি আছে হাই নহয় বাই মই বাই দিয়া না ভালকে দাও দে তই দে বাই বাই বন্ধুসকল ভিডিঅ'টো ইমানেই এতিয়া ঘৰলৈ যাম বাই বাই ইয়ালৈ আহিলোঁ ভালে লাগিল আপোনালোকৰ যদি পাৰে আহিব ইয়াত বেছি দূৰ নহয় যদি আপুনি গুৱাহাটীৰ পৰা আহে এইপিনে ফেঞ্চি বজাৰ ঘাটৰ পৰা পাৰ হৈ ৰাজাদুৱাৰ ঘাটত উঠি দৌলগোবিন্দ মন্দিৰ যদি চিনি পায় দৌলগোবিন্দ মন্দিৰ আহিলেই হ'ল তাৰ কাষতে এই কানাই বৰশী বোৱা শিলটি আপোনালোকে চাই যাব আহি বহুত ভাল পাব আহি ঠাইখিনি বহুত ধুনীয়া ভিডিঅ'টো ইমানেই বাই এতিয়া ঘৰলৈ যাম ঘৰ যাব টানে টানে বা ইয়াত গাড়ী টানিব লাগিব খালি খাই থাকিবি আৰু হোটেলত কিবা এটা খাই লওঁ তামাম ভোক লাগিছে খাই ল'ম তামাম খাম কি খাবি পুৰা দিম হা কি খাবি গোল্লাই চিঙিৰাই যিবা টাকা বহাব বঢ়িয়া তই 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 কি খাবি এই গজা খাওনে সিংহৰ ভাস্কৰ এই যে ভিডিঅ' এটা আছে চিঙৰা তই চিঙৰা বেলেগ এই না টিকটকত যে ভিডিঅ' এটা আছে এই গজা খাওনে সিংহৰ খাতাই তই কি খাবি মই মাংস ভাত খাই দিওঁ মই বঢ়িয়া লাষ্টত চবৰে চিঙৰাই হ'ব চবৰে চিঙৰাই হ'ব এতিয়া মই কত কৈছোঁ বঢ়িয়া চাই লওঁ নামত অলপ মাংস ভাত আৰু বঢ়িয়া বন্ধুসকল ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব ধন্যবাদ